নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। তো মই আপোনালোকৰ বাবে আজি এটা খুব সুন্দৰ বুলিও নকওঁ দুখৰ বুলিও নকওঁ এটা খুব সুন্দৰ আপডেট লৈ আহিছিলোঁ। মানে আজি মই যুঁজলৈ আহিছিলোঁ তুলসীমুখ মুছলিম গাঁও যুঁজ আৰু এইখনৰ বিষয়ে এটা মানে ইয়াত মানে আজি যুঁজখন মানে কিয় কি হ'ল মানে গোটেইখিনি ক'বলৈ মই গৈ আছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মই তুলসীমুখ মুছলিম গাঁৱৰ যুঁজলৈ আহিছিলোঁ আৰু এই যুঁজ আহি পালোহিও। পাই পেলাই মানে এটা খুব বেয়া লাগিলে মানে বেয়া লগা কাৰণটো এইটো হ'ল মানে আজি যুঁজখন ইয়াতে হ'বলৈ নিদিলে, যিহেতু সিদিনাখন ছুপ্ৰিম কোৰ্টে আৰু নতুনকৈ অৰ্ডাৰ উলিয়াইছে। নতুনকৈ আপোনালোকে গম পাইছে যে মানে যিটো মানে আমাৰ বন্যপ্ৰাণী সুৰক্ষা কমিটি আছে তেওঁলোকে মানে এতিয়া যুঁজ পতাটো আকৌ মানে ছুপ্ৰিম কোৰ্টত মানে আপিল কৰিছে যে যুঁজ পতাটো মানে যিটো নিয়ম বান্ধিছিলে তাৰপিছত পতাটো বন্ধ কৰিব লাগে বুলি। তো সেই গতিকে মানে আজি যুঁজখন বন্ধ কৰি দিলে। ইয়াতে মানে আৰক্ষী প্ৰশাসন আহি পেলাই এই যুঁজখন মানে বন্ধ কৰি দিলে। তো মানে যাৰ বহুতখিনি মহো হৈছিলে যথেষ্ট সংখ্যক দৰ্শকো হৈছিলে। গতিকে মানে যুঁজখন বাতিল হৈ গ'ল। কিন্তু তাৰ মাজতে মই সৰু সুৰাকৈ দুটামান ভিডিঅ' কৰিলোঁ। আপোনালোকে মহ কি আনিছিলে চাব পাৰিব। কিন্তু গোটেইখিনি মহ ভিডিঅ' কৰা নহ'ল। যিকেইটা মহ আনিলে গোটেইকেইটা মহ মই কৰিব নোৱাৰিলোঁ। তাৰে মাজত 2-4টামান কৰিলোঁ। গতিকে আহক ভিডিঅ'টো চাওক। আৰু সেই হ'লেও মই এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এটা সুন্দৰ মহ ৰখাইছে। এই ক'ৰ পৰা আনিছিলা? যমুনা মুখ। মহৰ মালিকৰ নাম কি? আব্দুল। এবাৰ পুৰস্কাৰ পাইছানে? কি পালা? 20,000 10,000 চাওক এটা খুব সুন্দৰ মহ দেখাইছোঁ আপোনালোকক। যমুনা মুখৰ মহে বিৰাট এটা সুন্দৰ মহ চাওক। 20,000 আৰু 10,000 পাইছে এবাৰ পুৰস্কাৰ। তৰাডুবিত যে যুঁজিছিলে যুঁজখন ই জিকিছিল নেকি সেইখনত? হাৰিছে। ইটো কাৰ মহ আছিলে ইয়াৰ লগৰটো? ছেকেণ্ড পুৰস্কাৰ পাইছে আৰু তাত। তো ইয়াতে এটা খুব সুন্দৰ মহ ৰখাইছে। 4দঁতীয়া মহ হয়। এটা খুব সুন্দৰ মহ হয়। আপোনালোকক সন্মুখত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মহটো চাই লওক। তো আজি যদি জোৰ হয় মই আপোনালোকক খেলখন দেখাবৰ কাৰণে চেষ্টা কৰিম। শিঙামানৰ পৰা ধৰি সকলোখিনি খুব সুন্দৰ মহ আপোনালোকে দেখা পাইছেই। খুব সুন্দৰ ধুনীয়া ৰন্থলী মহ হয়। বেছ সুন্দৰ মহ। তো এয়া তুলসীমুখত এটা মোৰ ফ্ৰেণ্ড লগ পালোঁ, মোৰ এটা ভাল ছাবস্ক্ৰাইবাৰ। কি নাম তোমাৰ? মোৰ ভিডিঅ' চোৱা কেনেকুৱা লাগে চাই? ধুনীয়া লাগে। সদায় চোৱা নে? ভাল লাগিলে এনেকৈ চাই থাকিবা ন? ঠিক আছে। তো আপোনালোকে মহটো দেখি চিনি পাইছেনে নাই নাজানো, চিনাকি কৰি দি আছোঁ। তাৰ আগতে আপোনালোকে মহটো চাওক কেনেকুৱা মোচন ধৰি আছে, মাটি শিঙাও দেখিছে। খেলৰ মাজতে মানে শিঙা লৈ লৈছে। খুব সুন্দৰ মহ হয়, গম পাইছে। আৰু এই মহটো মানে এটাই বাৰ মানে ক'ব গৈছোঁ, মহটো যোৱাকালি মানে বিক্ৰী হৈ গ'ল গাইছ। এইটো নগাঁৱৰ ত্ৰিদিপ হাজৰিকা আছিলে। মই নতুন মালিকটোৰ নামটো নাজানো। যিহেতু খেলখন আজি বাতিল কৰিছে সেই হয়তোকে মানে ভিডিঅ' বনোৱাৰো আজি যুঁজটো মোৰ কমি গৈছে। বেয়া লাগিছে দিয়কচোন। যিমানে যি নহওক খেল এখন চাম বুলি আহিছিলোঁ আৰু আপোনালোকক এই মহটো দেখাই আছোঁ। চাওক এই মহটোৰ ফুল ভিডিঅ' আহিব আপোনালোকে মানে মোৰ চেনেলত লাষ্ট ভিডিঅ' পাব অতি সোনকালে। তো মই আজি অলপ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক কি সুন্দৰকৈ সজাই পৰাই লৈ আহিছে যুঁজাবৰ কাৰণে। আৰু ইয়াৰ পিছত যদি মহটো থাকে আপোনালোকক নিশ্চয় দেখাবৰ কাৰণে চেষ্টা কৰিম। তথাপিতো আজি আপোনালোকে গম পাইছে মহটো কেনেকুৱা এটা মোচন ধৰি আছে। আপোনালোকে দেখা পাইছে তাতে খুব সুন্দৰ মহ হয় গাইছ। ফিল নাবাছে য'তে নি এৰি দিয়ে। এইটো মহটো কিনা মালিকজন ক'ত গ'ল? বহি থকাজন আপোনালোকক দেখাই আছোঁ। চাই লওক এটা খুব সুন্দৰ মহ আৰু মানুহৰ সমাগমটো চাওক। মহটো আহি পাইছিলহে জাষ্ট। তো এয়া হৈছে নগাঁৱৰ শিয়ালমাৰী নচুৰ আলি মহটো হয়। খুব এটা সুন্দৰ মহ। এইবাৰ বহুত যথেষ্টখিনি পুৰস্কাৰ আনিবৰ কাৰণে সক্ষম হৈছে। 4খন খেল খেলিছে, 4খনতে প্ৰথম পুৰস্কাৰ পাইছে। মই নচুৰ আলিৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ, কিন্তু তেখেত বৰ্তমান বাহিৰত আছে। তেওঁ হ'লেও মানুহৰ ভিৰ সমাগমটো গম পাইছে। আৰু মহটো মোচনটো চাওক না কেনেকুৱা মহ দেখি কৰি আছে। তো আজি যিহেতু খেল নহ'বই আৰু মহটোকে চাই লওক আপোনালোকে। কমিটি সিফালে দেখিছে ঘৰটো ভাঙিয়ে পেলালে। মহটো মোচনটো দেখি গম পাইছে এটা খুব সুন্দৰ মহ হয়। তাৰপিছত ভাল খেল দেখা যায়। আশা কৰিছোঁ অহা বছৰলৈ ইয়াতকৈ আৰু ভাল খেল দেখা পাম।
চাই থেংক ইউ ধন্যবাদ এয়া ছাবস্ক্ৰাইবাৰ দাদা দুজন লগ পালোঁ ক'ত ঘৰ আপোনালোকৰ অঁ ৰণথলী তো ৰণথলীৰ পৰা জুচ চাব আহিছে কৈ আছোঁ তো এয়া চাওক আপোনালোকৰ সন্মুখত দাদা দুজন চিনাকি কৰাই দিলোঁ ভাল লাগে এনেকৈ চাই থাকিব চাওক কুটুবৰৰ মহটো হয় এইবাৰ যুঁজালা নে নাই ইয়াক কেইখন যুঁজালা এই 4খন যুঁজাইছানে 4খন যুঁজাইছে চাওক 4খনত কেনেকুৱা ভাল পুৰস্কাৰ আনিছে খুব এটা সুন্দৰ মহ গাইছে আপোনালোকে দেখা পাই আছে এয়া কুটুবুদ্দিন আছিলে ন মালিকৰ নামটো কুটুবুদ্দিন আলিৰ মহটো হয় খুব সুন্দৰ চদতীয়া মহ হয় তো অহা বছৰলৈ গড়লিয়াত পৰিব আৰু খেল হ'লে দিম ৰণথলী গাঁৱত জামাই মহটো চাওক গেছ মৌ খাটি পৰে আৰু খুব এটা সুন্দৰ মহ চেহেৰা পাতি কেনেকুৱা সুন্দৰ হৈ আছে আপোনালোকে দেখা পাইছে মহটো তো এইবাৰ বহুকেইখন খেল খেলাইছে তো যি নহওক আজি খেলখন জোৰ হ'লে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম খুব এটা সুন্দৰ মহ হয় গেছ চাওক জামাই মহটো গেছ এইবাৰ 27 মিনিটলৈকে খেলিছে হায়েষ্ট তেতিয়া মই মানে আপোনালোকক ক'ব বিচাৰিছোঁ যিসকলে বৰ্তমান ম'হ যুঁজ পাতিম বুলি ভাবি আছে তেওঁলোকক মানে আবেদন মোৰ ফালৰ পৰা কৰিব বিচাৰিছোঁ যে জনাব বিচাৰিছোঁ মানে তেওঁলোকে মানে প্ৰশাসনৰ সৈতে কথা পাতক যে আমি মানে যুঁজ এখন পাতিম বুলি আগৰ পৰাই ভাবি আছিলোঁ যে যুঁজখন পাতিব পৰা নাই যে এতিয়া আমি যুঁজ পাতিব পাৰিম নে নাই তাৰ বিষয়ে যদি মোৰ ফালৰ পৰা কৈছোঁ আৰু যদি ভাল হয় মানে মোৰ কথাটো যদি আপোনালোকে গ্ৰহণযোগ্য হয় তেতিয়াহ'লে আপোনালোকে এবাৰ ভাবি চাব যে আমি যুঁজ এখন পাতিব বিচাৰিছোঁ যে পাতিব পাৰিম নেকি আপোনালোকে এবাৰ আৰক্ষী প্ৰশাসনৰ সৈতে আলোচনা কৰি যুঁজখন পাতিবৰ কাৰণে চেষ্টা কৰিব যিহেতু আজি যিমান দূৰৰ পৰা মহ আহিছে মোৰো বেয়া লাগিছে বহুত মানুহ আজি উভতি গুচি গৈছে গতিকে বহুত বেয়া লাগিলে সেইবাবে ময়ো মানে এই কথাষাৰ মানে ইউটিউবৰ জৰিয়তে জনাব বিচাৰিছোঁ সকলো আগন্তুক আহিবলগীয়া ম'হ যুঁজ কমিটিলৈ পুলিচ প্ৰশাসনৰ লগত যদি পাতি পেলাই যদি তেওঁলোকে যদি অকণমানো যদি সহায় কৰে আমাক যুঁজখনো পাতিবলৈ ভাল পাব আৰু ৰাইজৰ দৰ্শকবিন্দুৱে মানে যুঁজখন চাই ভাল পাব আৰু ম'হ অনা সকলো মালিক কিমান দূৰৰ পৰা খোজকাঢ়ি আহে গতিকে মই সেইখিনি গোটেইখিনি কথা চিন্তা কৰি ভাবি পেলাই চাই কথাষাৰ জনাইছোঁ যদি ভাল লাগে আপোনালোকে কথাষাৰ এবাৰ ভাবি চাব ধন্যবাদ